হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মই দেখুৱাম জবা ফুলৰ পাত আৰু এল'ভেৰাই কেনেদৰে আমি মূৰত ঘঁহিব পাৰোঁ তাকে চাওঁ হওক আৰু তাৰ কি কি উপকাৰিতা আছে। প্ৰথমতে ল'ব লাগিব আমি জবা ফুলৰ পাত। তাৰ পৰা আপোনালোকে ভালকৈ মিহিকৈ খুন্দি ল'ব পাতখিনি। খুন্দুনাত নাইবা মিক্সিতো খুন্দিব পাৰে। এইখিনি খুন্দি খুন্দি মিহি কৰি ল'ব পৰা। এয়া দেখিছে মোৰ পাতবোৰ খুন্দি খুন্দি মিহি হৈ গৈছে। এনেকৈ আপোনালোকেও খুন্দি খুন্দি মিহি কৰি ল'ব। ইয়াত পাতবোৰৰ পৰা সৰু সৰু জাবৰৰ নিচিনা ওলাব, সেইবোৰ আপোনালোকে অলপ এৰুৱাই ল'ব। এতিয়া আমাক লাগিব এল'ভেৰা। এল'ভেৰা মই দেখুৱাই দিছোঁ আপোনালোকক। ধুনীয়াকৈ পানীত চাফাকৈ ধুই ল'ব, নহ'লে ইয়াত বহুত লেতেৰা লাগি থাকে। এতিয়া মই আপোনালোকক দেখুৱাম কেনেদৰে এল'ভেৰা কাটি পিনি তাত মিক্স কৰিব। চাওঁ আহক। মই এতিয়া এল'ভেৰাখিনি থ'বলৈ এটা বাতি লৈছোঁ আৰু এখন চামুচ লৈছোঁ। চামুচে এনেকৈ নিলে পটককৈ ওলাই আহে আৰু মানে উলিয়াবলৈও ভাল। এয়া দেখিছে মই কেনেকৈ উলিয়াইছোঁ, একেবাৰতে ওলাই আহিছে। এতিয়া মই এয়া বাতিত থৈছোঁ। ভালদৰে এল'ভেৰাখিনি উলিয়াই ল'ব, যিহেতু আমাক এল'ভেৰা বহুতেই জৰুৰী। শেষত থকাখিনি মই এনেকৈ হাতেৰে উলিয়াই দিছোঁ। আপোনালোকে এয়া দেখিছে। এইখিনি এতিয়া মই খুন্দুনাটো দি দিম আৰু আকৌ এবাৰ খুন্দি দিম। আপোনালোকে মিক্সি থাকিলে মিক্সিত আকৌ ঢালি দিব পাৰিব। এয়া দেখিছে আৰু আছিলে, মই ইয়াত হাতেৰে ডাইৰেক্ট উলিয়াই পিনি ইয়াত দি দিছোঁ আৰু অলপ দেৰি খুন্দিম ইয়াত আৰু দুইটা মিক্স কৰি দিম। এতিয়া মই খুন্দুনাটোৰ পৰা এটা পাত্ৰলৈ এইখিনি লৈ আহিম। যিহেতু মই বাতি লৈছোঁ, সেইবাবে মই বাতিটোলৈ সকলোবোৰ উলিয়াই আনিছোঁ। এয়া মই লৈ লৈছোঁ। মই আপোনালোকক দেখুৱাৰ বাবে অলপ কমকৈ লৈছোঁ। চুলি যিহেতু সৰহ হ'লে সৰহকৈ লাগিব। আমাৰ ঘৰত আচলতে জবা ফুল নাই, গছ এজোপা আছে, তাৰ পৰাই ল'লোঁ আৰু যেন তেন। এইখিনি লৈ লৈছোঁ। এতিয়া মই মিক্স কৰিলোঁ। চামুচে মিক্স কৰাতকৈ হাতেৰে যদি আপুনি ভালদৰে আকৌ এবাৰ এনেকৈ মিক্স কৰি পিনি ইয়াত সৰু সৰু জাবৰবোৰ উলিয়াই দিয়া ভাল হ'ব। ঘঁহাৰ আগতে আপোনালোকে চুলিকোছা তিয়াই ল'ব। যদি আপোনালোকে দুদিনমান মানে চুলি নাই ধোৱা, তেতিয়াহ'লে আপোনালোকে চেম্পু মাৰি অলপ চাফা কৰি চুলিখিনি ধুই ল'ব। এয়া মই লৈ লৈছোঁ। এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে মূৰত সানিব চুলিখিনি। চাওঁ আহক।
আপোনালোকে এনেকৈ সানিব। দেখিছেনে মোৰ কপালত অলপ সৰু সৰু চুলি ওলাইছে। বেছি নাই হোৱা, মোৰ এমাহমান হৈছে ঘঁহা। আপোনালোকে ঘঁহি এনেকৈ ট্ৰাই কৰি চাব এবাৰ। এনেদৰে ঘঁহি আহিব আৰু হাতত যিবোৰ এনেকৈ লাগি থাকে আপোনালোকে তললৈ লৈ এনেকৈ সানি দিব চুলিত। যিহেতু অকল গুৰিত পালেও নহ'ব, মাজে মাজেও লাগিব, তেতিয়াহে আপোনালোকৰ চুলিবোৰ লগতে পিছলো হ'ব। যদি আপোনালোকৰ অলপ কম হৈছে তেতিয়াহ'লে বা শুকাই গৈছে, সানি থাকোঁতে অলপ দেৰি হৈছে, তেতিয়া আপোনালোকে এনেকৈ অলপ পানী মিক্স কৰি ল'ব। তেতিয়া পিছল হ'ব আৰু সানিবলৈও ভাল হ'ব। আপোনালোকে এনেকৈ সানিব, অকল এচাইডে সানি নাথাকিব, চাৰিওফালে ফালি ফালি চুলিখিনি ফালি ফালি অলপ এনেকৈ সানি দিব। এয়া মোৰ সানি হ'ল, আপোনালোকে দেখিছে চুলিখিনি পিছল হৈছে। এনেদৰে আপোনালোকে সানিব। এনেদৰে সানি থৈ দিব আৰু চুলিখিনি শুকোৱালৈকে আধা ঘণ্টা 15 মিনিট আপোনালোকে যিমান দেৰি পায় এনেকৈ থৈ দিব। এতিয়া মই মোৰ গা ধুই আহিলোঁ। দেখিছে আপোনালোকে মোৰ চুলিখিনি ধুনীয়াকৈ চাফা কৰি ধুই আহিছোঁ। এয়া মোৰ চুলিখিনি শুকালে, এতিয়া মই ফণিয়াই আছোঁ। আপোনালোকে ইয়াত চুলিখিনি ডাঠ হোৱাৰ লগতে চুলিখিনি নহৰেও। যদি আপোনালোকৰ চুলি সৰে, তেনেকুৱা প্ৰব্লেম আছে, তেতিয়াহ'লে আপোনালোকে এইটো ইউজ কৰি চাব পাৰে। আপোনালোকৰ তেতিয়া চুলি নহৰে। যিহেতু আপোনালোকে দেখিছে মোৰ চুলি নহৰে আৰু সেইবাবে ডাঠ হ'ব। যিহেতু চুলি নহৰিলেহে চুলিও ডাঠ হ'ব। এয়া মোৰ চুলি শুকালে, এতিয়া আপোনালোকক দেখুৱাইছোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আপোনালোকে ইউজ কৰি। এয়াই আছিল আজি মোৰ ভিডিঅ'টো। কেনে পালে আপোনালোকে জনাব। আগলৈও এনেদৰে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।